আৰু ষ্টাফ সিলেক্ট কৰাৰ পাছত আপোনালোকৰ যিজনে লিভ ল'ব বিচাৰিছে তেওঁৰ নামটো সিলেক্ট কৰিব ফ্ৰম ডেট আৰু টু ডেট কেতিয়াৰ পৰা কেতিয়ালৈকে আছে আপুনি ডেট কেটা সিলেক্ট কৰিব তাৰ পাছত লিভ টাইপ আছে আপোনালোকে দেখিব পাৰিব এতিয়া লিভ টাইপত আপুনি যেতিয়া ক্লিক কৰিব ইয়াত দেখিব যে বৰ্তমান শিক্ষা সেতু এপত কিন্তু ইলেকশ্যন ডিউটিৰ যেটো লিভ সেই লিভটো আপডেট হোৱা নাই গতিকে আহি থকা নিৰ্বাচনত আপোনালোকৰ যিসকল শিক্ষক শিক্ষয়িত্ৰীৰ ইলেকশ্যন ডিউটি পৰিছে তেওঁলোকে শিক্ষা সেতু অসম ৱেবত গৈ আপোনালোকে লিভটো এপ্লাই কৰি দিব আপোনালোকে নিশ্চয় প্ৰচেছটো বুজি পালে গতিকে আমাৰ আসাম টিপছ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এই ভিডিঅটো যিমান পাৰে সিমান সকলোলৈকে শ্বেয়াৰ কৰি দিব ধন্যবাদ